ৰাম ইমান গৰম তাৰমানে কাৰেণ্টটো আৰু দেই দিনটোত মানে নাকাটিলে নহয় তাহাঁতক বৰষুণ যাকেও দিবলৈ নাপায় তাৰমানে তাহাঁতক কাৰেণ্টটোৱে কাটিবলৈ হয় ফেনো মানে যিখন ঘটংকে মাৰিব জানে কিবা মূৰতে হৈ পৰিব সেইখন কি কওঁ বাৰু যাওঁচোন অকণমান ওলাই যাওঁ বৰুৱানীহঁতৰ ঘৰৰ ফালে তাহাঁতৰ আকৌ এ চি আছে বুলি কয় নহয় তাহাঁতৰ হেৰিয়ৰ তলতে বহুত এ চিটো নিজৰ নাই যেতিয়া তাহাঁতৰ তলকে যাব লাগিব ইমান মৰ গৰম পৰিছে হিৰো কিন্তু ভাত পানী বনাই মেলি ৰক্ষা নাই হে ফেন এখন আছে টেবুল ফেনখন মন গ'লে ঘূৰে মন গ'লে নুঘূৰে কি কৰোঁ উপায়ে নাই এই বৰুৱানী ঘৰলৈকে যাওঁ নেকি তাহাঁতৰ ঘৰত এ চি আছে নহয় তাতে বাপেকে মজাটো লৈ আহোঁগে বুঢ়ী ইয়াত মৰে যিয়ে হৈ থাকক মই আৰু গৈহে থাকোঁ তাহাঁতৰ ঘৰলৈকে বাই বৰুৱানী দেখোন বৰ গৰম পোৱা নাই এই গৰমত থাকিব নোৱাৰি মই বোলো এই বৰুৱানী ঘৰৰ পৰাই আহোঁগৈ তাহাঁতৰ বোলে এ চি আছে এই ময়ো সেইটোকে ভাবি মই যাওঁচোন তেওঁ কৈ থাকে নহয় এ চি আছে বুলি এ চি তলতে বহি আহোঁ বলক গৰম এইটো বিচনী মাৰোঁতেই জীৱনটো গৈছে যি বা এখন ফেন আছে সেইখন সেই বুঢ়ীজনীক নিদিলে নহয় এজনী নহ'লে লোকে মৰিব ইমান গৰম হয় লোকৰ লগত ষ্টেণ্ডাৰ্ড মিলাওঁতে মোৰ বাৰু আকৌ জীৱনটো গৈছে ক'তনো এ চিডাল আছেগৈ এ চি এইটোৱে নাই আজিলৈকে আমাৰ ঘৰত বৰানী শইকীয়ানী আহিছেচোন কথা কিবা বেলেগ নি বাৰু বৰানী আৰু শইকীয়ানী লগতে যে আহক বহকি আহক বৰ গৰম পৰিছে বৰুৱানী বৰুৱানী গৰম পিছে কেনেকুৱা পাইছে নক'ব আৰু এ চি হাৱা খাই আমনি লাগি গৈছেগৈ কিমাননো আৰু এ চি হাৱাকে খাই থাকিম সেয়ে ভাবিলোঁ বাহিৰৰ হাৱা অকণমানে খাই আহোঁ শইকীয়ানী আপুনি পিছে কেনেকুৱা পাইছে গৰম নক'ব মই যে তিনিখন ফেন নহ'লে শুবই নোৱাৰোঁ এই ভৰি ফালে টেবুল ফেন এখন লগাওঁ মূৰৰ ফালে এখন লগাওঁ আকৌ চিলিঙি ফেন এখন লগাওঁ তিনিখন হ'লেহে মই শুব পাৰোঁ বুজিছে মোৰ মানে থাকেই তিনিখন ফেন বৰানী আপোনালোকৰ ফেন চেনবোৰ ঠিকে চলি আছেনে ফেনৰ কথা কৈছে আপুনি ফেনটো একেৰাহে চলিয়ে থাকে সেইটো হেৰিয়ে নক'ব গৰমৰ উৎপাতত থাকিব নোৱাৰি একেবাৰে মই আৰু ফ্ৰিজটো খুলি সোমাইহে দিছোঁ আৰু ইমানেই গৰম পৰিছে এতিয়া পিছে আপুনি কি কৰি আছে তাকে কৈছোঁ নহয় গৰমত এ চি হৈ আছোঁ বেছি এ চি হাৱা খাই থাকিব নোৱাৰি নহয় ঘৰটোৰ পৰা সহ্যই নহয় মোৰ ভাগৰ মাথাটো ঘূৰাই যায়গৈ মই সহ্য কৰিবই নোৱাৰোঁ সেইকাৰণে বাহিৰলৈ বহিবলৈ আহিছোঁ আৰু শইকীয়ানী আমাৰতো নক'ব ক'লোৱে তিনিখন ফেন নহ'লেতো থাকিবই নোৱাৰোঁ আপুনি পিছে অকণ ওলাই মেলি নাযায় যে অকল আমি আহি থাকোঁ সেই কিনো ক'বা হাতৰ চৌটোকে অকল ধৰি থাকিব লাগে নহয় সেই সোপা খাই মেলি আজৰি হ'ব লাগে আকৌ বুঢ়ীজনী আছেই নহয় এক্সট্ৰাকৈ দৰৱ পাতিখিনি যোগাৰ ধৰিবলৈ হয় আমাৰ বুঢ়ীজনীও যে কি ক'ম তোমাক কৈছোঁ ভাতৰ ওচৰলৈ যাবই নোৱাৰে মানে গোটেই গাল মোৰ তাতো আজি বোলো যাওঁ বনাই খালে খাবি নাখালে নাই অকণমান ওলাই যাওঁ ভালেই কৰিলে বুলি এৰি থৈ গুচি আহিছোঁ বাপেক আমাৰো পিছে শাহু দিছোঁ ইমান হেৰি নহয় ভালত বৰ ভাল কিন্তু গৰম বুলি বুঢ়ীও টেঙৰ পুৱা যাহা গৰম পৰে যদি টেবুল ফেন এখন আছে সেইখনো নি ল'ব আকৌ তোৰ যদি চিলিঙি ফেনখন ওপৰততো চলিবই আকৌ তোমাৰ ভৰি পতানত সেই টেবুল ফেনখন লৈ ল'ব সিমানো নোজে মূৰৰ পিনে বেছি থাকিবগৈ লাগিব মই কেতিয়াবা কি কৈছে বৰুৱানী কেতিয়াবা মই মেক্সি এটা পিন্ধি ল'ম বুলিয়ে ভাবোঁ বোলো পিন্ধিমচোন যায় একো নহয় মেক্সিটো নিপিন্ধিলে কি হয় গোটেই গাটো ঠাকে খাই থাকে মই কাহানি পাই বুলি ভাবোঁ গৰম কম পৰিছে নি মই চাই আছোঁ আৰু সেইদিনাখন তোমাৰ মেক্সি এটা পিন্ধিবলৈহে পালোঁ দেই আমাৰ বুঢ়ীজনী কোনে জানো লগাই পঠিয়ালে মানে আপোনাৰ বোৱাৰীজনী ইমান ষ্টাইল পিন্ধিছে যে বোলে সেইজনী আৰু এটালৈ যাব নি দিনতে যে ইমান ষ্টাইল মাৰি থাকে মইতো হাফ পেণ্টটো পিন্ধিবলৈ যোৱা নাই হয় নাই কওকচোন আপুনি এই কথাটো নহয় মোক বাৰু হাফ পেণ্টটোৱে পিন্ধিবলৈ কৈছে বাৰু মই হাফ পেণ্টটো আনিও থৈছোঁ এই বুঢ়ীজনীৰ পৰাহে পিন্ধা নাই নহ'লে পিন্ধিলোহেঁতেন পিন্ধিমেই আকৌ কাইলৈ পৰা বেছি নোৱাৰে এইখন গাঁৱত আপুনি একো কৰিব নোৱাৰে কওকচোন কি কৰে কওক আপোনালোকে যে পাতি আছে কথাবিলাক আৰু দেই ওচৰত যদি কোনোবা থাকে সেইবোৰ চব প্ৰচাৰ হৈ যাব আৰু আপুনি মই একো এটা কৰিবই নোৱাৰোঁ গম পাইছেনে মই সিদিনা বোলে ছোৱালীজনীয়ে মা হেৰৌ ইমান গৰমতনো সেই মেখেলা চাদৰ পিন্ধি কেনেকৈ ভাত বনাবি এই হাফ পেণ্ট লৈ আৰু সেই স্পৰ্টিং পেণ্ট মই ছোৱালীয়ে দিছে বোলো পিন্ধো বনালোঁ নহয় মোক ভাতখিনি আনি সেই শাহু বুঢ়ী আগত দিছিলোঁহে বুঢ়ীয়ে তোমাক দলি মাৰি পঠিয়ালে নহয় হয়নে আমাৰ বুঢ়ীজনী তেনেকুৱা কি বোলে আঁঠু উলিয়াই ভাত পানী বনোৱা শিকিলোঁ এনেই আগতে শাহু বুঢ়ীহঁতে
এতিয়া কোৱা শুনো নহয় ঘৰৰ ঘৈণীয়েকজনী ছাৰ বুলি এইটো পাইছে এতিয়া মছলা পাইছোঁ দেই। প্ৰথম যেতিয়া আহিছোঁ নহয় একেবাৰে মূৰতে ল'বনে মাতে থ'বনে বোৱাৰী বুলি একেবাৰে দিনটো 10 মূৰতে মোক হাৰিব মাজে পটক খাই তাৰপৰা লাহে লাহে দেখিছোঁ বুঢ়ী ৰূপটো বেলেগ। আপোনালোকৰ বুঢ়ী কি তেনেকুৱাহে নেকি? আপোনাৰ পিছে সেই তেখেতে গম পায় নাই? তেখেতে সেই মাকৰ ফলিয়াই মাকে যিটো ক'ব সেইটোৱে শুনিব। উপায় বুলি কোৱালৈ গ'লে তাতে একেবাৰে সি কমিয়ে যাব বৰফ গলা দি গ'লে। মই যে কিমান কষ্ট পাওঁ সেইখন নাজানি কত ভাতৰ কাঁহী দলিয়াই বুঢ়ীয়ে আহি পিনি পাইহে কথা লগায়েই আহি পিনি দৌৰা পাইহে কথা লগালে বোলে আজি তোৰ মানুহজনী আমুকটোহে কৰিলে তামুকটোহে কৰিলে গৰম ভাত নিদিলে ঠাণ্ডা ভাত দিলে। আমাৰ একো লগাইছিলে নহয় দুদিনমান বুঢ়ীয়ে কথা নাই মই হ'লে ভিডিঅ' কল কৰি দেখাই দিলে কিবা কৰিবলৈ হ'লেহে মই মোবাইলটো অন কৰোঁ ভিডিঅ' কল কৰোঁৱেই নহয় তেওঁলৈ তাৰপিছৰ পৰা আৰু মোক কথা ক'ব নোৱাৰে তেওঁ। ভালেই কৰিছে বৌনে বহুত ভাল কৰিছে বোলে শুলেহে ভুল কাহে ভালেই হৈছে তেনেকুৱাই কৰিব লাগে। আমিও তেনেকুৱা ব্যৱস্থা কৰাই ভাল বুজিছানে শইকীয়ানী? তেনেকুৱা কৰিব লাগিব। হেৰি এতিয়া সময়ো হ'ল নহয় 4টামান বাজিলে চাগে কিমাননো গৰম বুলিয়ে বাহিৰতে বহি থাকিব লাগিব আৰু ন কাম চাম কৰিবলৈ আছে নহয়। আকৌ সেই তেওঁলোকক আকৌ চাহৰ যোগান ধৰিবগৈ লাগিব নহয়। 4টামান বাজিব নহয় বৰা আনি যায় নে যাওঁ ব'লক ওলাই মেলি আহিব তেতিয়া।